আজি আমি বাডিজ ফেমিলি ফালৰ পৰা 150খন ঘৰলৈ খোৱা খাদ্যৰ যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই 2-এজনমান হ'লেও মানুহ ওলাই আহে তেনেহ'লে বিপদত পৰা মানুহৰ অলপ হ'লে সহায় হ'ব। সেইটো কাৰণে মই ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকে ইয়াতে দেখা পাইছে আজি 11লৈকেহে খোলা আছিলে মাৰ্কেট। যোৱাকালি আমি 70টা পেকেটহে পেকিং কৰিছিলোঁ আৰু আজি আমি 80টা পেকেট পেকিং কৰিম। মানে আমাৰ টোটেল পেকেট হ'ব 150। So guys, আমি ইয়াতে এইবোৰ ল'লোঁ আৰু আগৰ পৰা আমি অকণমান আলু পিঁয়াজ সেইবোৰ ল'ম। চাউল আছে, আলু আছে, পিঁয়াজ আছে আৰু চাউল আছে। অ'কে, চ' গাইজ আমাৰ এতিয়া পেকিং হৈ গৈছে, তাতে অকণমান চাউণ্ড হৈ আছে, সেইটো কাৰণে মই এইফালে আহি গ'লোঁ। আমাৰ পেকিং হৈ গ'ল আৰু আজি দিব নোৱাৰিম, আপোনালোকে দেখিব পাৰিছে পুৰা বৰষুণ পৰি আছে। চ' আমাৰ ইয়াত আছে 70 আৰু অকণমান আলু পিঁয়াজ অকণমান কম হৈছে, সেইখিনি আনিব লাগিব আমাৰ। চ' তাৰে পিছত আমি বাকী 10টা পেকিং কৰিম আৰু অকণমান কিবাকিবি বেছি হৈছে, মানে 150, টোটেল 150ৰ বেছি হ'ব, মানে 150টা ফেমিলিতকৈ আমি বেছি মানুহক দিব পাৰিম। বাট সেইখিনি আমি ৰাস্তাৰ কাষত থকা মানুহ এনেকুৱা বহুত মানুহ আছে, চ' আমি মিলাই দিম। এখন হ'ল আমাৰ ঘৰ আৰু ইফালে দি আছে বৰষুণ আৰু এইটো চাইডত আপোনালোকে দেখিবলৈ পাইছে পুৰা নেচাৰেল ভিউ। এইফালে ৰাস্তা এটা আছে সৰুকৈ আৰু বাকী আৰু এইটো এটা টিউশ্যন চেণ্টাৰ হয়, ইয়াতে টিউশ্যন কৰায়, বাট ক'ভিডৰ কাৰণে বন্ধ হৈ আছে। অকণমান বৰষুণৰ বতৰত চাইকেলিং কৰি আহোঁ দেই। হেল্ল' এভৰিৱান, আমাৰ এতিয়া পেকিং হৈ গ'ল গোটেইখিনি। টোটেল হ'ল আমাৰ 150টা ফেমিলিলৈ আমি খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। বাকী এতিয়া যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। থেংক ইউ। Rabbani Soyam, তেখেতে আমাৰ মাজত আহি আজি মোৰ ভাতৃ সৰু ভাতৃ হিচাপে তেখেতে আজি বহুদিন লকডাউনৰ ঘৰতে আছে, তেখেতে যি ৰাইজৰ প্ৰতি কিবা এটা দিছে, যদি মানুহগৰাকী খাই বৈ চলিব পাৰে তেওঁক ধন্যবাদ। আহিছে নিজে আহি চাই গৈছে, দি গৈছে হাতে নিজে।